হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে 2 সপ্তাহ হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ ক'তো যোৱাও নাই আৰু মানে দেখুৱাবলৈ একো পোৱাও নাই। আৰু আজি ফাইনেলি এক জেগাত আহিছোঁ, তো ক'ত যাই আছোঁ ভিডিঅ'টো শেষলৈ চাবলৈ স্কিপ নকৰাকৈ চাই যাওক। আহি পালোঁ দিয়ক ফাইনেলি। আৰু মই আহিছোঁ বালিকুচি সত্ৰ সভা, এখন দৰং আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ সীমাত আছে। স্পৰ্টিং চাবি নেকি? মোৰ লগৰটো সুধিছোঁ দিয়ক স্পৰ্টিং চাই নেকি। আৰু মস্ত ডাঙৰ সভাখন শেষ কৰি ঘূৰিব নোৱাৰি। আমি দিনত আহিছোঁ, দিয়া মানুহ চানুহ নাই। আৰু ইয়াত চোলাত পেইণ্টিং কৰে, চোলাত আপুনি কি লিখিব, মাইনা তুমি জুই বা ইউটিউব এনেকুৱা গৰিনা ফ্ৰী ফায়াৰ দেখিছে, সেয়াই আৰু। এই সভাখনত কাঁহ পিতল সেই এনেকুৱা জাতীয় বস্তুবিলাক অলপ কম দামত পায়। আৰু মানুহবোৰ বহুত ঠাইৰ পৰা মানুহ আহে। আৰু মই চাৰ্টটো নতুনকৈ আনিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। অলপ ঘূৰি আছোঁ দে, বস্তু কম দামত পায় নেকি। আমি 10-20 টকাৰ মানুহে, সেইকাৰণে আমি ঘূৰি আছোঁ। বালিকুচি সভা চাই আছোঁ। সবাৰ মিঠাই লৈ যাওঁ দিয়ক, দাম মস্ত হ'লেও নিব লাগিব। ল'লোঁ দে আধা কেজি, কম মানুহ হৈ যাব, চলি যাব। তো আপোনালোকৰ আজিৰ এই ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাবি। আৰু ভিডিঅ'টো লাইক কৰিবি, শ্বেয়াৰ কৰিবি, ছাবস্ক্ৰাইব কৰি দিবি। প্লিজ যোনে নতুনকৈ ভিজিট কৰিছা চেনেলটোত, প্লিজ নতুনকৈ যোনে আহিছা চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবি ভাইহাত, প্লিজ কৈছোঁ। আৰু আজিলৈ আৰু নতুন এটা ভিডিঅ'ৰ লগত পুনৰ লগ পাম, নতুন জেগাৰ লগত। চেলেন টাটা, বাই 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 বাই। দে আৰু হ'ব দে।